অসমীয়া সাহিত্যিকসকলৰ ছদ্মনাম কাক কি বুলি জানো আহকচোন চাওঁ ভিডিঅ'টো। নমস্কাৰ, আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আহকচোন আজি আমি অসমীয়া সাহিত্যিকসকলৰ 10টা ছদ্মনাম চাওঁ। অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য, অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱী, অভিনয়চাৰ্য ব্ৰজনাথ শৰ্মা, অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী, অসম গৌৰৱ হেম বৰুৱা, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ, কথাশিল্পী আব্দুল মালিক, কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ধন্যবাদ। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। এনেকুৱা ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।